নমস্কাৰ। ভোগালী বিহুৰ প্ৰাকক্ষণত মোৰ এটি সৰু কবিতাৰে আপোনালোক সকলোকে ওলগ জনাব বিচাৰিছোঁ। সেয়ে কবিতাটোৰ শিৰোনাম দিছোঁ ভোগালীৰ ওলগ। আজি মাঘৰ উৰুকা, পুহৰ শেষৰটো দিন। ভেলাঘৰ সাজি দল ভাত খাওঁ, ৰং তামোচাৰে নিশাটো কটাওঁ। মেজিৰ জুয়ে শীত আঁতৰাই বছৰটোলৈ উমনি আনে। নতুন সূৰুজে যেন আভাসে বিয়পাই উৎসৱৰ ৰহন সানে। নাৰিকলৰ লাৰু, তিলৰ পিঠা, সদায় যেন হওক দিনবোৰ মিঠা। চিৰা, দৈ, সান্দহ আৰু অকণ গুড়, শুভ দিনবোৰৰ নপৰে যেন কেতিয়াও ওৰ। মেজিৰ জুইৰ যিমানেই উত্তাপ, আগবাঢ়ে দিন যেন নকৰি বিলাপ। চুঙা পিঠা, ঘিলা পিঠা আৰু মুড়িৰ লাৰু, ভোগালীৰ দিনবোৰ যেন কেতিয়াও নহওক সৰু। ভোগৰ ভোগালী ৰং ধেমালি, থাকো যেন সকলোৱে সদায় মিলি জুলি। ভোগেৰে ভৰি পৰক, পূৰ্ণ হওক বাসনা, সদৌতি আপোনজনলৈ মোৰ এয়াই শুভকামনা। ভোগেৰে ভৰি পৰক, পূৰ্ণ হওক বাসনা, সদৌতি আপোনজনলৈ মোৰ এয়াই শুভকামনা। ধন্যবাদ।